গলা হৈছে না নাই তোক পারবি না তুই করবা মই বৈদ্য ৰং দিয়াত এক্সপাৰ্ট পিনে দিয়া নাই তুই নেকি অলপমান তুমি বুদ্ধি কৰি কৰি মোক ঘৰৰ কাম বিলাক কৰি আছা তুই চোন কলি কৰিব পাৰা বলে চাও এটা প্ৰেচিটি মাৰো নাই এটা একচুয়ালি পানী দি কৰা বৰা করবা পারি তথাপিও ইটো স্মুথ আছে পূজা স্মুথ মানে যা তাই বলে আজি রং করে বলে এনেকে ৰং মাৰি নেকি ভালকে তো মাৰি আছো ভালকে মাৰিছ দে চাও ৰং কৰিম বোকা কৰি দিবি যা পাই গাল লাল কৰি দিব লাগি আছে ওলা সিন বহাই বহাই কৰি আছে না যাব কিন্তু এইটো কিবা করলি মই আজি ৰাইজক এটা কথা কও মই না প্ৰথম ইউটিউব চেনেলত এনেকুৱা টাইপৰ মানে কিবা ৰং কৰা কিবা ঘৰ বনোৱা টেবুল বনোৱা এনেকা ভিডিও দিয়া আছিল হয় না তোক দেখাইছিল না ভিডিও এটা এই চেনেলটো এনেকা এইটো ক্যাটাগরিৰ চেনেল জিটি আৰু মানে কোনো বাউন্ডারিজ নাই কোনো ক্যাটাগরি নাই মোৰ যে এনেকা চাকৰি নিচিনা হৈছে তোৰ কিমান ধুনীয়া আরে তুই নাজানাই কোনবাক লাগলে মাতবহে বেলেগ ৰং মাৰছে এই আছা মোৰ মাৰাইছে ওয়াও ভাল কৰি মাৰছে এনকে মই শিকাইছো অলপ আগতে হেনকে মাৰ মই যে শিকাইছিলো হেনকে দিছা যে ৰাইজে গম পাল যে কস্তুৰী অকামিলা একো নাজানে মোৰ ক্ৰিয়েটিভিটি পাহাৰ সূৰ্য তাতে এনেকে এনেকে আঁচ থাকিব তাৰপিছত এনেকে এটা নদী বৈ আহিব ৰিয়েল নাৰিকলৰ গাছ আৰু এটা সৰু ঘৰ এটো এতিয়া হল এতিয়া শুকাবলৈ দিব লাগিব এইখিনি শুকাৰ পিছত আৰু বেলেগ ষ্টাইল মাৰিম ইয়াতে পইচা দিলে মাছন মাৰনা অলপ আছিতি কৰি মাৰিবি চিপৰা নিচিনা কৰি যেনেকে ঘৰত চলা চিপৰা কৰি তেনেকে কিপটামি কৰি কৃপণালি দেখাবি বুঝছা অলপ বেছি কৰি ল একবাৰ কমকে কোৱা একবাৰ বেছিকে কোৱা कैसा लगा मेरा मजाक হয় মূৰ্খ ইনকে মাৰিম চামনি খালি আছো ৰ পুৰা মাৰি যোৱা কাপোৰ লেতেৰা হ'লে কিন্তু মোৰ এইটো 700 টকা লম পেণ্টটো মোক 5000 টকা দিব লাগিব কমচে 700 টাকা লং পেণ্ট বেয়া যে 500 টাকা দিম বুলি 500 টাকা দিবি বুলি ক সেকেন্ড হ্যান্ড এটা কিনি লব পারবো এটো তো সেকেন্ড হ্যান্ড কিনছি এই কিবা বাজাৰৰ পৰা কৰ পৰা কিনছিল নহয় দামৰা ৰদৰ পৰা এই 30 টকা কোম্পানী যে পাই হিটু কিনি আনছিল কোনবা 30 টাকা তোক দিব কুৰ্তা বিচাৰিলে পায়ে তয়ে দিয়া হেন গিফট মোক মই হাগিয়ে ঘুৰো কি সময় গনি আছা কিটা যাবি যাম ৰ তোক চাইছো মই মোক চাইছা नहीं like a Hellcat বাকি মানে তোক ফাৰ্ষ্ট দেখাবছো এনে কৰবা ৰং কৰা এনেকে মই বহুত টেলেন্টেড কিন্তু মই মানুহৰ আগত শ্ব নকৰো স্যার একবাৰ ইফালে চাই নাকো মই বহুত টেলেন্টেড কিন্তু মই মানুহৰ আগত শ্ব নকৰো এনেকা লেত্ৰা মিম লাগাম নাই এইখিনি জাগাত মায়ে কয় বাবা তুই গাখীৰ খাইছা নেকি বুলি কেনে মইতো খাওয়া নাই আৰু মই গাখীৰ এনেও গেষ্টিকৰ কাৰণে নাখাওৱে বেছি তাৰ পিছত গম পালো ই পানীত গাখীৰ মিলাই গাত হৈ তাৰ তথাপিও বগা নহয় বেচাৰা আগতে তো বেছি গালা আছিল কয়লাৰ নিচিনা তো এতিয়া কি গাখীৰ লগে বগা হলো বা কিন্তু কাউৰীয়ে যিমানে গাখীৰত গা নথও কিয় কলা কলাই থাকে মোৰ মাতটো বহুত ধুনীয়া আৰু একবাৰ ক মোৰ মাতটো চাই বহুত ধুনীয়া এইখিনিতো এটা লেত্ৰা মিম লগা হ'ব বাইদেউ কিমান টকা হাজিৰা দিয়া হৈছে আপোনাক এইখিনি কৰিব কাৰণে দুপৰীয়াৰ সাজ তাকো কিহেৰে নিজে কিনি আনা ব্ৰইলাৰ মাংসৰে দালি খাৰেৰে কোনে দালি বনায় আমি বনাও তাৰপিছত তিতা কেৰেলা আপোনালোকৰ মৰমৰ খাদ্য সকলোৰে মোৰো আপোনালোকৰ নিচিনাই ফেভৰেট তিতা কেৰেলা কালিৰ পৰা তোক মই শিকলো আজি আৰু পাৰাই নাই বেটা যোনটো স্কুলৰ পৰা তুমি এইবোৰ শিকিছা সেইটো স্কুলৰ মই চকীদাৰ अरे कहना क्या चाहते हो কমেডি নহ'লে কি ক'ব এইটো হাঁহিছা যে তই
तुम हंसते रहो बस यही तो ख्वाहिश है এইটো ল আটা পাৰি নাথাক অলপমান কৰ এইবাৰ তইয়ে কৰ এতে এইবাৰ গ্ৰীণ ৰং দিম মজাকে তাৰপিছত আমাৰ এইটো যেনেকা কষ্টৰিক মেকআপ কৰাৰ পিছত অলপ ধুনীয়া লাগে তেনেকে এইটো টেবুলটো মেকআপ কৰাৰ নিচিনা হ'ব তাৰপিছত ধুনীয়া লাগিব নিশ্চয় এক কৰাৰ নিচিনা লাগি আছে তোৰ চুলিটো লাগছে ল লাগছে নাই মই কাটি দিম কমচে কম ক যে ধুই দিম কাটিহে দিব বোলে दुनिया में आए हो तो जीना ही पड़ेगा दूसरों के घर में आया है तो काम करना ही पड़ेगा और उसका 400 रुपया मिलेगा दिन हाजिरा सके সঁচাকে এই মাত্রই হতে কমপ্লিট কৰি দিয়েছে ৰং নাই মই এটা কথাটো চিয়ৰ যে তোৰ হাজবেণ্ডে কাম নকৰিলেও দে কাম হাজিৰা কৰি এইগিলাখান কৰি খুৱাব পাৰিবি অফাৰ দিয়েছে নেকি ইফালে অফাৰে আৰু যাম বুলি ভগৱানৰ কৃপাত ভাবি আছিল যদিও এতিয়া নাযায় নাযায় আৰু অ মই কি হিন্দ দিলো মানে যে তাৰ কোনোবা বেলেগ আছে বুলি এতিয়া ৰাইজেতো গম পালে নে যে মোৰ লগত মোক কাম নকৰিলেও খাব পাৰিম বুলি গম পাইছে चीटिंग करता है तू কিউট লাগছে বে এনেকে চা একবাৰ তই ভাবছা আৰু সঁচাকে কৈছো বুলি তাৰ পিছত এইখিনিতো হ'ল এইবাৰ এইটো শুকাব দিব লাগিব আমি তো বহুত দেৰিৰ পিছত তো ৰাখিলো এতিয়া শুকাই গৈছে বাৰু এইটোক কয় মাস্কিং টেপ লৈ পেলাই ন দে সোনকালে কৰ কৰি আছো তো আৰু কেনেকুৱা পাৰফৰ্মেন্স এইটোৱে নেকি তো এইটো হৈছে আমাৰ স্প্ৰে হোৱাইট স্প্ৰে আৰু এইটো পুটিন কাটা প্লেট তো এয়া পুৰা বগা হৈ গ'ল লেতেৰা চেতেৰা লাগি থকাবিলাক ইয়াৰ ওপৰত এতিয়া আমি কলা মাৰি দিম তো শুকাব দিছিলোঁ শুকোৱা হৈ মানে গা চা ধুই ল'লোঁ টিপটপকৈ চাই মাৰিব লাগিব আৰু হ'ব যাই দে পৰা এনেকে এনেকে হৰিজন্টেলি মাৰিলোঁ এইবাৰ আমি ভাৰ্টিকেলি মাৰিম না এনেকে বেনকে মাৰিম তো বেনকে মাৰিলে ষ্টাইল লাগিব না তো তেৰা বেৰা হ'লে নাজানো আৰু এতিয়া এতিয়া স্প্ৰে মাৰিম তো কিবা হয় নাজানো কোনোবাটো অলপ সৰু ডাঙৰ হৈছে বাৰু ইমান এটা মেজাৰমেণ্ট হোৱা নাই তথাপিও ভাল লাগে নে নালাগে বাৰু চাওঁ তাৰপিছত দেখা যাব স্প্ৰে এই স্প্ৰেটো মানে য'তে ত'তে মাৰিব পাৰি লোহা চহা চবতে মাৰিব পাৰি নাযায় সোনকালে এইটো ক'লা স্প্ৰে মাৰিম দেখা যাব কি হয় কৃষ্ণক চিন্তি আৰম্ভ কৰো আৰু এইবিলাক যে দিছো এইটো মানে গাৰ্ড নিচিনা যাতে বাহিৰত আমাৰ ৰংটো ওলাই নাযায় উল্টাই ললো দি উল্টো মানে কি হ'ল ফুটা ফুটা কিবা পৰি আছিলে তো নাজানো কি হৈছে তো আমি এনেকে মাৰিম এনেকে মাৰিলে প্ৰব্লেম নিদিব কোনবাদি ওলাই আছে এইটো ধোঁৱা ওলাইছে কিবা আছে ওচৰত পলা ইয়াৰ পৰা হৈ গ'ল এতিয়া এইটো আকৌ শুকাব দিব লাগিব তাৰপিছতহে ওলাম মছলা লগাই দিছো এতিয়া ভিডিঅ' কৰিব মাতা বুলি কৈছিলি ভিডিঅ' কৰা নাই নেকি আমি ৰং কৰিব দি আছা এইবিলাক আজৰি সময় বগাটোতে ফাৰ্ষ্টতে লাৰা নাছিলে ফাৰ্ষ্টতে অলপমান মই পেলোৱাই নাই একটোপাও পেলোৱা নাই মই কৰি চববিলাক কাম কৰি আছে আৰু ক'ব কাম নকৰো বহুত বকলিচোন ভিডিঅ'টো কাটছো দে দেখছা 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 ৰাইজ দেখছা ভিডিঅ' কাটছো বা লাগে লাগে ডাইৰেক্ট ধৰা মৰিল নাই দিয়া ভিডিঅ'তে কৰি আছিল দে অকল এইবিলাক হৈছে মোৰ ছাল তো 10 মিনিট মান ৰখাৰ পিছত এতিয়া আমি ফাইনেলি এইবিলাক উঠাই দিম তাত ভালটো হ'ব লাগে কৃষ্ণ 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 কিবা এটা চাল উঠিছে না এতিয়া লাহেকে অলপমান মজা লাগিব যেন পাইছো
বানাইছে কাই তো ফাইনেলি আমাৰ টেবুলখন কালাৰিং কৰা হৈ গ'ল আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈ গ'ল চাওক